নমস্কাৰ বন্ধুসকল, মই কমল শইকীয়া ভ্লগলৈ সকলোকে আকৌ পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি যাব লৈছোঁ লখিমপুৰ জিলাৰ পহুমৰাত এখন পক্ষী উদ্যান আছে। কিন্তু এটা কথা, তাত খৰালি হোৱাৰ লগে লগে হাজাৰ হাজাৰ চৰাই চিৰিকটিয়ে তাত বাস কৰে বা আমি দেখিবলৈ পাওঁ। কিন্তু এতিয়া বাৰিষা কালত মানুহে কোৱা মতে তাত ইমান চৰাই চিৰিকটি নাথাকে বুলি কৈছে। হ'লেও আমি গৈ চাই লওঁ। প্ৰথমে আমি ভিডিঅ'টো আগুৱাই লৈ যাওঁ, তাৰপিছত দেখা যাব তাত আছে নে নাই, আমি তেতিয়া গৈহে গম পাম। এতিয়া আমি আহি আছোঁ পহুমৰা পক্ষী উদ্যানখনলৈ। তাত চামগৈ আমি তাত পক্ষী আছে নে। তাততো পক্ষী দেখিলে আপোনালোকে গম পাব, হাজাৰ হাজাৰ পক্ষী। তাত কিমান ধৰণৰ পক্ষী দেখিবলৈ পায়। এই দুৰ্গা মন্দিৰ পাইছোঁহি। এতিয়া দুৰ্গা মন্দিৰ পাৰ হৈ আহিছোঁ। আপোনালোকে চাওক কিমান ধুনীয়াকৈ বনাই থোৱা আছে দুৰ্গা মন্দিৰটো। পিছৰ ভ্লগত আপোনালোকক দেখুৱাম বাৰু দুৰ্গা মন্দিৰৰ বিষয়লৈ। এতিয়া আমি যাত্ৰাপথত আছোঁ। প্ৰথম কথা আমি এতিয়া গৈ পাই লওঁগৈ। পাই পেলানি চাব, যদি পক্ষী উদ্যানখন আছে, এই পক্ষী উদ্যানখন চৰকাৰে এতিয়া অলৰেডি দায়িত্ব লৈছে। পক্ষী উদ্যানখনত মই আগতে দেখিছোঁ কিমান হাজাৰ হাজাৰ পক্ষী পৰি থাকে নহয় তাত। আপোনালোকে চালে ভয় খাব। কিন্তু এতিয়া এই বাৰিষা দিনত বিশেষকৈ নাই বুলি কৈছে মানুহে। হ'লেও গৈ চাই লওঁ। এতিয়া ৰঙানদী দলং পাইছোঁহি। দলংখন চাব কিমান ধুনীয়া সুন্দৰভাৱে বনাই থোৱা আছে দলংখন। ৰঙানদী দলং দুখন, এফালে যায় এফালে আহে। দুখন দলং লখিমপুৰৰ ভিতৰত দীঘল দলং হ'ব নেকি, ৰঙানদী দলং। ৰঙানদী দলঙৰ কাষতে অলপ আগতে সেই বিশ্বকৰ্মা পূজাৰ মূৰ্তি উঠাবৰ কাৰণে মানুহবোৰ আহিছে। ইয়াত তাত দেখিবলৈ পাইছে চাগে। দম হাজাৰ হাজাৰ মানুহ আহিছে। ইয়াততো ভালেই লাগে। ইয়াততো থাকি ভাল লাগিলেহেঁতেন, কাৰণ বহুত হাজাৰ হাজাৰ মানুহ ইয়াত মূৰ্তি উঠাবৰ কাৰণে আহিছে। ইয়াতে খানা খাই আছে। তাৰ আগতে আমি যিটো যাত্ৰাপথত আহিছোঁ সেয়া আগতীয়াকৈ পাই লওঁগৈ। এই পক্ষী উদ্যানৰ কাষত পাইছোঁহি। এতিয়া চাওক পক্ষী উদ্যানখনৰ এই ভিতৰ ভাগলৈ লক্ষ্য কৰক। এইখনে আমি কৈ থকা পক্ষী উদ্যানখন, কিন্তু এতিয়ালৈকে চৰাই চিৰিকটি দেখা নাই। ইয়াত গোটেই গছ গছনি দেখোন, ইয়াত বিভিন্ন ধৰণৰ ঝাও বনৰ গছে নে কি গছ জানো, এইবিলাক চিনি নাপাওঁ বাৰু। ইয়াত দেখোন গোটেই অকল গছকে গজি আছে। কিন্তু আগতে মই আহিছোঁ, ইয়াত গানৰ শ্বুটিং কৰোঁতে আহিছিলোঁ। ইয়াত আপোনাৰ কিমান হাজাৰ হাজাৰ চৰাই চিৰিকটি পৰি আছিলে, কিন্তু এতিয়া নাই দেখা দেখোন। এতিয়া অকল গছ গছনিবিলাক দীঘল হৈ আছে। কিন্তু খৰালি হোৱাৰ লগে লগে ইয়াৰ ভিডিঅ' আপোনালোকক দেখুৱাম বাৰু। খৰালি ইয়াত দম চৰাই চিৰিকটি আহি পৰি থাকে। হ'লেও চাবলগীয়া জেগা, জেগাবিলাক বহুত মনোমোহা জেগা হয়। কাষতে আপোনাৰ হেৰি আছে, এইখন দলং, ট্ৰেইনৰ দলং। কাষতে সেইখন নৈ, ৰঙা নদী বুলি কয়। লখিমপুৰত বহুত পপুলাৰ হয় এখন ৰঙানদীখন। এতিয়া আমি দেখিছোঁ ইয়াত অকল গছ গছনিহে আছে, বেলেগ দেখোন নাই। কিন্তু ভাবিছিলোঁ ইয়াত চৰাই চিৰিকটি ওলাব বুলি। আছেটো এতিয়া গম নাপাওঁ, কাৰণ বহুত ডাঙৰ হয় এখন। ইয়াত ভিতৰলৈ এতিয়া নাওলৈ যাব লাগিব। কিন্তু ইয়াত বৰ্তমান নাও ক'তো দেখা নাই। দেখা হ'লে আমি সোমাই গ'লোহেঁতেন। ইয়াত এতিয়ালৈকে দেখা নাই কিন্তু চৰাই চিৰিকটি। আজি বিশেষকৈ ৰ'দৰ কাৰণে কৰিবও পৰা নাই ইমানতে। এতিয়া দেখা নাই, কিন্তু হ'লেও চাই আছোঁ ভিতৰলৈ ওলাবও পাৰে মাজলৈ চৰাই চিৰিকটি। হ'লেও লোকেশ্যনটো ভাল। বিশেষকৈ আজি চাবলৈ আহিছোঁ, লোকেশ্যনটো এটা গুৰুত্বপূৰ্ণ কথা। লোকেশ্যনটো বহুত ধুনীয়া লাগে ইয়াত, বেয়া নহয়। ইয়াত আপোনালোকো আহিব। ইয়াত খৰালিৰ দিনত আহিব, আপোনালোকে দেখিব বিভিন্ন ধৰণৰ যিবোৰ চৰাই চিৰিকটিৰ নাম আমি আজিলৈকে শুনিয়ে পোৱা নাই, দেখি পোৱা নাই, তেনেকুৱা ধৰণৰ চৰাই চিৰিকটি ইয়াত দেখিবলৈ পাব। বহুত বিদেশৰ পৰাও চৰাই চিৰিকটি ইয়াত আহি পৰি থাকেহি। খৰালিৰ দিনত আহে বিশেষকৈ। এতিয়া পানী হৈ আছে, গোটেইখন পানী। এই পানীৰ কাৰণে এতিয়া ধৰিব পৰা নাই। হ'লেও আমি আন এটা মূৰে গৈ চাম। আন এটা মূৰে গৈ চালে তাত দেখিম। ইটো মূৰে যদি যাওঁ তেতিয়া তাত চৰাই চিৰিকটি ওলাবও পাৰে। এতিয়ালৈকে গম পোৱা নাই, কিন্তু ৰ'দৰ কাৰণে বৰ বিশেষ আপোনালোকক দেখুৱাবও পৰা নাই। আৰু তাৰ মাজলৈ যোৱা হ'লে তাৰ মাজত হয়তো থাকিলেহেঁতেন। কিন্তু এতিয়া দুৰ্ভাগ্যজনক কথা, ইয়াত অলৰেডি চৰাই চিৰিকটি একো দেখিবলৈ পোৱা নাই। কিন্তু খৰালিৰ দিনত আপোনালোকক এই একেটা ভিডিঅ'কে আপোনালোকে চাব। খৰালিৰ দিনত কিমান চৰাই চিৰিকটি, হাজাৰ হাজাৰ চৰাই চিৰিকটি আহি ইয়াত পৰি থাকিব, আপোনালোকে দেখিবলৈ পাব ইয়াত। কাৰণ এতিয়া আপোনালোকক দেখুৱাম বুলি ভবা বস্তুটো দেখোন দেখুৱাবই পৰা নাই। এই মাজলৈ থাকিবও পাৰে, অলপ জুম কৰি দেখুৱাইছোঁ আপোনালোকক। হ'লেও ইটো মূৰে আন এটা মূৰে গৈ চাই লওঁ। আন এটা মূৰত যদি আপোনালোকক দেখুৱাব পাৰোঁ দেখুৱাম। এতিয়া এইটো মূৰে আহিছোঁ। এইটো মূৰে দেখোন গছ গছনিৰ পৰা একো উপায় নাই, একো নেদেখেই। ইয়াৰ মাজত যদি চৰাই চিৰিকটি আছে, কিন্তু তথাপিতো দেখুৱাব নোৱাৰিলোঁ আজিলৈ। কাৰণ এতিয়া আহি আছোঁ বোলো আন এটা মূৰে যাওঁ।
সেইকাৰণে আহি আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। বহুত ডাঙৰ হয় এই উদ্যানখন, বহুত ডাঙৰ হয়। ইয়াত এতিয়া বিশেষকৈ দেখুৱাব পৰা নাই বাৰু। তাৰ মাজে এতিয়া আপোনালোকৰ একেটা ভিডিঅ'কে মই খৰালি কালত এইটো ভিডিঅ'কে দেখুৱাম, চাব আপোনালোকে। ইয়াত কিমান হাজাৰ হাজাৰ চৰাই চিৰিকটি পৰি থাকিব, সেইকাৰণে দূৰ দূৰণিৰ পৰা মানুহ আহেও চাবৰ কাৰণে। এতিয়া এইখন উদ্যানখন চৰকাৰে অলৰেডি দায়িত্ব লৈছে, দায়িত্ব বহন কৰিছে, বনাব ধুনীয়াকৈ। তেতিয়া আপোনালোকে দেখিবলৈ পাব ইয়াত কিমান ধৰণৰ চৰাই চিৰিকটি সংৰক্ষণ কৰি ৰাখিব পাৰিব, তাৰপিছত আপোনালোকে দেখিবলৈ পাব। কিন্তু এতিয়ালৈকে বৰ্তমান চৰাই চিৰিকটি একোৱে দেখা নাই। হ'লেও চাবলৈ আহিলোঁ আজি। চাবলৈ অহা এটাই কাৰণ আছিলে, যদি চৰাই চিৰিকটি ইয়াত পালোহেঁতেন আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাব পাৰিলোহেঁতেন। এতিয়া লোকেশ্যনবিলাককে চাব পাৰিছে আৰু, বাকী বিশেষ একো নাই আজি। কাৰণ এতিয়া যিটো কাৰণে আহিছিলোঁ সেইটো কাৰণে নাপালোৱে, সেইকাৰণে এতিয়া ভাবিছোঁ ঘৰলৈকে উভতি যাওঁ। এতিয়া বৰ্তমান ঘৰলৈ আহি আছোঁ। আৰু বিশেষ মানে যিটো বস্তু দেখুৱাম বুলি আহিছিল দেখুৱাবতো নোৱাৰিলোঁ, উপায় নাই। সেইকাৰণে বোলো ঘৰলৈকে আহি আছোঁ। এতিয়া চাওক ইয়াত একো চৰাই চিৰিকটি নাই। আপোনালোকক দেখুৱাম বুলি ভাবি আহিছিলোঁ, কিন্তু দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা খুজিছোঁ। আকৌ একেটা ভিডিঅ'কে আপোনালোকক মই খৰালি কালত আহি ইয়াত দেখুৱাম, চাব কিমান ধুনীয়া ধুনীয়া চৰাই চিৰিকটি দেখিবলৈ পাব, মনোমোহা দৃশ্য দেখিবলৈ পাব। এতিয়া বাৰিষাৰ কাৰণে গছ গছনি গজি পেলানি একেবাৰে গছ গছনি গজি হাবিৰ দৰে হৈ আছে ইয়াত এতিয়া বৰ্তমান একো দেখুৱাব পৰা নগ'লে। এতিয়া ঘৰলৈকে যাওঁ আৰু। বাকী নেক্সট ভিডিঅ' আপোনালোকক যিটো দেখুৱাইছে এটা ভাল ভিডিঅ' দেখুৱাম। কাৰণ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।